হাই গাইজ, আমি এতিয়া গৈ আছোঁ কন্যাকুমাৰীৰ পৰা তিৰুচি ৰেলৱে ষ্টেচন। এতিয়া ৰেলৱে ষ্টেচন যাম, এতিয়া ট্ৰেইন ধৰিম। এতিয়া ট্ৰেইন ধৰি কিনে এতিয়া তিৰুচি যাম আমি। আৰু ব্লগটো চাব আপোনালোকে। ইণ্ডিয়া চবচে লাষ্ট ষ্টেচন, কন্যাকুমাৰী লাষ্ট ষ্টেচন, ৰেলৱে লাষ্ট ষ্টেচন। আৰু ষ্টেচনটো কিমান ডাঙৰ আপোনালোকক দেখুৱাম ইয়াৰ পৰা। তো চাওক ষ্টেচনটো আপোনালোকে। এইফালে চাওক বনাই আছে, এইফালে বনাই আছে, এইফালে আৰু এইফালেও বনাই আছে। বহুত ডাঙৰ ষ্টেচন হ'ব এইটো, মানে এতিয়া ইমান ডাঙৰ নহয়, মানে বনাই আছে, দেখিছে নাই গাইজ? এইফালে মানে পূৰা টিং লগাই দিছে, এইফালে বনাই আছে মানে। আৰু আহিব ডাঙৰ ডাঙৰ ট্ৰেইন, মানে দীঘল দীঘল ট্ৰেইন আহিব। সেইটো কাৰণে জেগাবিলাক অলপ সৰু আছে ন, সেইটো কাৰণে আৰু বনাই আছে এইফালে ছাইডত টিং চিং লগাই। এইফালেতো আগৰ পুৰণা হয়, এইবিলাক আগতে বনাই থোৱা। সৰু সৰু ট্ৰেইনবিলাক আহিয়ে থাকে বাৰু এইফালে। এতিয়া ডাঙৰ ডাঙৰ ট্ৰেইন আহিব, সেইকাৰণে ডাঙৰকৈ বনাই আছে। বোলে চাওক মানুহবিলাক টিকেট কাটিবলৈ পূৰা ৰেডি হৈ আছে, এইফালে লাইন হৈ আছে। এইফালে আছোঁ, এতিয়া ৰেলৱে ষ্টেচনৰ ভিতৰত আছোঁ। মানুহবিলাক টিকেট কাটিবলৈ ভৰ্তি হৈ আছে। এতিয়া আমি টিকেট কাটিম অলপ দেৰি। এতিয়া তিৰুচি যাবৰ কাৰণে টিকেট কাটিব লাগিব। আৰু এইফালে চাওক কন্যাকুমাৰীৰ এটা পেইণ্টিং, এটা ধুনীয়া পেইণ্টিং কন্যাকুমাৰীৰ। এয়াই হ'ল কন্যাকুমাৰী ৰেলৱে ষ্টেচন। চাওক গাইজ, এইটো কন্যাকুমাৰী ৰেলৱে ষ্টেচন। আৰু ইয়াত প্লাষ্টাৰ চলাষ্টাৰ কৰি কিনে অলপ পূৰা টাইলছ চাইলছ লগাইছে, একদম মানে পূৰা জাল, এইটো কি কয়, মচৰদানি এটা ছিষ্টেম নিচিনা এটা লগাই দিছে, দেখিছে নে? টিকেট কাউণ্টাৰ না কি এইটো বনাই আছে। এইটোৱে হ'ল ৰেলৱে ষ্টেচন, দেখুৱাইছোঁ আপোনালোকক। এইটো হ'ল কন্যাকুমাৰী লাষ্ট ষ্টেচন। আৰু ইয়াৰ পৰা ট্ৰেইন নাযায়, আৰু ইয়াৰ পৰাই বন্ধ। ইয়াৰ পৰা আৰু ট্ৰেইন যোৱা ছিষ্টেম নাই, মানে এইটোৱে লাষ্ট ষ্টেচন। গাইজ, আমি গৈ আছোঁ এতিয়া ট্ৰেইনত বহি, ট্ৰেইনত গৈ আছোঁ। গৈ আছোঁ আৰু ধুনীয়াকৈ তিৰুচি গৈ আছোঁ, তিৰুচি গৈ আছোঁ। এতিয়া ট্ৰেইনত বহি কিনে একদম ধুনীয়াকৈ এতিয়া ৰাতি পাম মানে তাত গৈ কিনে। আৰু এইফালে চাওক বেক চাইডত, চাওক গাইজ, বেক চাইডত কিমান ধুনীয়া ভিউ। একদম পূৰা নাৰিকল গছে নাৰিকল গছ, একদম মানে কেৰেলা হৈ কিনে গৈ আছে। কেৰেলা হৈ কিনে গৈ আছোঁ এতিয়া। চাওক খুব ধুনীয়া ভিউ, এইবিলাক নাৰিকল গছ। গাইছে এইবিলাক একদম মানে পূৰা অকল নাৰিকল গছ, নাৰিকল গছ। খুব ধুনীয়া, খুব সুন্দৰ জেগা। আৰু আমি গৈ আছোঁ। বাই বাই। আমাৰ ট্ৰেইনখন চাওক গাইজ, এইখন কেনেকৈ পাক মাৰি মাৰি ঘূৰিছে, পাক মাৰি ঘূৰি আছে, দেখিছে গাইজ আমাৰ ট্ৰেইনখন। আমাৰ ট্ৰেইন নহয় আৰু, মানে আমি উঠি থকা ট্ৰেইনখন, আমি গৈ থকাখন কেনেকৈ পাক মাৰি গৈছে, ঘূৰি আছে। বহুত দীঘল ট্ৰেইনখন। बोले साउथ
बुखार का है ना या बड़ा खान का है ओए चेन गाड़ी मोनो चेन गाड़ी ঝক 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 রেলগাড়ি যায় মইনাহাটে দাবাতো ঠিক পেরেক পারাক চাই ঝক 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 রেলগাড়ি যায় লামডিং ফরগাটিং গুৱাহাটী পায় কৈ দে এতিয়া জক জক কৈ দে সৰুতে গাই আছিলোঁ কবিতা এতিয়া কৈ দে আকৌ জক জক কৈ দে এই আপোনালোকে দেখি পাইছে ট্ৰেইন ৰখি আছে ইয়াত বেয়া ট্ৰেইন বেয়া ট্ৰেইন আৰু ভাল ট্ৰেইন গৈ আছে আগফালে আমি গৈ আছোঁ তামিলনাডু তামিলনাডু কোন জেগা কন্যাকুমাৰীৰ পৰা গৈ আছোঁ গফলাপুৰম এই নহয় হে তিৰচি তিৰচি গাইছ এইফালে পাহাৰ চাওঁ গাইছ এইফালে পাহাৰ চাওঁ গলে গলে সরুন নেই দেখো না পাহাড়টা গলে গলে সরুন নেই দেখো না এত লম্বা পাহাড় পাহাড় এরিয়া হ্যাঁ এটাতে দেখো না দেখলো কি सब नोड़े चागुड़ी ये रेलवे स्टेशन আকৌ এখন পালোঁ पूरा गिर का मिला है ये गाना लेते থাকেন কেন গাইজ এতিয়া ট্ৰেইনৰ পৰা নামি এতিয়া বাছ ষ্টেণ্ড পালোঁহি আৰু বাছ ৰখি আছোঁ এতিয়া বাছ পোৱা নাই এতিয়া প্ৰেমবাৰৰ যাব লাগে ইয়াৰ পৰা এতিয়া বাছ পোৱা নাই বাছৰ কাৰণে ৰখি আছোঁ বাছ আহিলে যাম আৰু এতিয়া ৰাতি 2টা বাজি গ'ল এতিয়ালৈকে বাছ পোৱা নাই তাত যোৱা বাছ পোৱা নাই এনেই এখন দুখন আহি আছে বাৰু কিন্তু আমি য'ত যাব লাগে সেইখন বাছ এতিয়ালৈকে আহি পোৱা নাই আহিলে যাম এতিয়া ৰখি আছোঁ ইয়াতে বাছ ষ্টেণ্ডত ইয়াতে তিৰচি পালোঁ আমি আহি কিনে আৰু কিমান দেৰি লাগিব ৰখিবলৈ গম নাপাওঁ সেইটো আহি পালে যাম আৰু